তো এতিয়া আমি পনীৰ পিজ্জা অৰ্ডাৰ কৰিছোঁ। তো তোমাৰ মানে ছাডেনলি কৰা প্লেনটো কেনেকুৱা লাগিল? মাষ্ট লাগিছে, মাষ্ট। হে গাইজ, আজি কাজুৰ বাৰ্থডে। হেপী বাৰ্থডে। তো আমি এতিয়া অকণমান ওলাই যাব মানে ওলাইছোঁ। চুনু আহি আছে, তাৰপাছত আমি গোটেইকেইটাই ওলাই যাম, অকণমান বাহিৰত চেলিব্ৰেশ্যন কৰিম মানে। আৰু দিনত ঘৰতে মানে অকণমান সৰুকৈ চেলিব্ৰেট কৰিলোঁ আৰু মানে চিকেন টিকেন বনালোঁ আৰু তেনেকৈ মানে নৰ্মেল চেলিব্ৰেট কৰিলোঁ। আৰু মানে মোৰ গাটো অকণমান বেয়া। গাইজ এতিয়া আমি গাড়ীত আহি পেলাই বহিলোঁ। হেল্ল' কৈ দিয়া, হেল্ল'। ৰ'বা 1 মিনিট মই কৈ আছোঁ দেই। হেল্ল' মানে গাড়ী এখন আকৌ পৰিছিলে আৰু মানে মোৰ অকণমান গা বেয়া, সেইকাৰণে মই মানে বহুত কিবা কিবি তাইৰ বাৰ্থডেটোক লৈ পেলাই মানে প্লেন কৰি আছিলোঁ, কিন্তু শেষত গৈ একোৱে নহ'ল মানে। এতিয়া আমি এতিয়া বৰ্তমান হ'বলৈ গৈ আছে আৰু হ'বই। মানে মই কেক বনাম বুলি ভাবিছিলোঁ। কেকৰ ষ্টৰিটো কৈ দিয়া। মানে কেকৰ ষ্টৰিটো মানে কি, আমাৰ ইয়াত মানে যিখিনি ক্ৰীম আহে সেইখিনি গোটেইখিনি আমুল তাজাৰ পৰা আহে, হুইপ ক্ৰীম, ফ্ৰেছ ক্ৰীম গোটেইখিনি আহে। কিন্তু আজি যোৱা 2 সপ্তাহৰ পৰা আমাৰ ইয়াত সৰ্থেবাৰীত মানে কোনো ধৰণৰ ক্ৰীমেই নাই। তো তাৰ কাৰণে মই কেক বনাব নোৱাৰিলোঁ। তো মই তাইৰ বাৰ্থডেৰ কাৰণে মানে বাৰ্থডে স্পেচিয়েল আইচক্ৰীম বনাই দিছোঁ। আইচক্ৰীম কেনেকুৱা হৈছে? আইচক্ৰীম বঢ়িয়া হৈছিলে। মই ভাত খোৱাৰ আগে খাইছিলোঁ। ভাত খোৱাৰ আগে এটা খাব এৰি মই 4-5টামান খাই দিছোঁ, গতিকে মোৰ ভোকটো নাথাকিলে। আৰু আইচক্ৰীমটো তোৰ কেনেকুৱা লাগিছিল? আইচক্ৰীমটো মোৰ খুবেই ভাল লাগিছিল। তাই কালি ৰাতি 12টা বজাত মোক মানে আইচক্ৰীম খুৱাই পেলাই উইচ কৰিছিল, যিটো খাই পেলাই মোৰ দাঁতটো ইৰি নাই গৈছে। কিন্তু বহুত টেষ্টি হৈছিল আইচক্ৰীমকেইটা। চ' থেংক ইউ। আৰু মানে আজি ইয়াত অহা মানে মই এইবাৰ মানে মোৰ বাৰ্থডেৰ কাৰণে একো মানে হেৰি কৰা নাছিলোঁ আৰু বায়ে মানে বা আৰু ভিনদেউয়ে চব প্লেনিং কৰিছে, অহা যোৱা Happy birthday Kaju! Thank you! Welcome! आज पूरी मस्ती करेंगे। আৰু গাইছ আমি আহি পালোঁ আৰু এইটো লক্ষী তাই গ'লে আমি দেখাই আছোঁ। বৰ্তমান হাত চলি আছে হেপী বাৰ্থডে। হ'ব আৰু এটা আমি এতিয়া ডমিন'জ আহিছোঁ, মানে পাৰ্টিটো ইয়াত হ'ব। আৰু মা তো লক্ষী তো তুমি আমাৰ অডিয়েঞ্চক কৈ দিয়া তোমাৰ খবৰ কেনেকুৱা? মোৰ খবৰ বহুত ভাল। গৰম খবৰ, গৰমৰ দিন। আজি এতিয়া আমি গোটেইকেইটাই মানে সেই চুকুক মিছ কৰিছোঁ। সিহঁতৰ লগত বহি আছে কিন্তু বেছিকৈ খাব নাপায়। আমি এতিয়া ডগৰি খাম মানে। আৰু আমাৰ বৰ্তমান চকু মাইনা ফোন কৰিছে। এইটো চকু মাইনা মাস্ক পিন্ধি বৰ্তমান ডিপিত ব্যস্ত। মানে ভিডিঅ' কলিং কৰা গৈছে। এইটো কোনে? হেল্ল', কিয় লাগে তোমাক? ইমান লাইট চাইট জ্বলাই কি উল্টা কৰিলি? এই তোমাৰ ডিপি এটা বহাই লৈছোতো আমাৰ মাজত।
মিছা কোৱা নহ'ল মিছা নকবি মিছা নকবি তোৰ ডিপি এটা আমি মানে আমাৰ মাজত বহাই লৈছোঁ তোৰ ডিপি এটা কোন আছে নলবাৰী অ'কে চৰি কি নলবাৰী নে চাউণ্ডটো তাতে সৰুকৈ দিয়া চাউণ্ড নলবাৰী চাউণ্ডটো লক্ষী আছে মই জানো লক্ষী আছে মই জানো নাই নাই তই আকৌ জ্বলাবলৈ ফোন কৰিছ অলকে আকৌ জ্বলাবলৈ নহয় তাইক নকলোঁ মানে সেই তই নহ'লে বেয়া পাবি ন তাইক নকলোঁ আমি অ' এইবোৰ ইউটিউব চিউটিউবত এইটোৰ ওপৰত তাইক নকলোঁ আমি মানে তই বেয়া পাবি নহয় তাইক ক'লে বেয়া পাব মানে তোৰ দুখ লাগিব, দুখ। আছে এনেও তাই মই জানো তাতে মিছা কথা কৈ আছো নাই এনেও তাই নাই আছে নাই তোৰ দেখাই দিওঁ তাইতো মা অ' মা ৰ'বা দেখা নাই দেখিছেতো অ' সঁচাকে লক্ষী নাই নি মই লক্ষী আছে বুলি ভাবিছো और ये सब हम लोग खाएंगे अभी लकी लगत प्रैंक हो बोली प्रैंक हो गया ইহঁতে নহয় মোক ফোন কৰিছে হা গধূলি আহিলে শুনিছনে নাই শুনি আছো অঁ তাৰপিছত ফোন কৰি কৈছে আমি নলবাৰী গৈ আছোঁ তই তাৰপিছত মই পূৰা শুই আছোঁ অঁ তাৰপিছত মই আহিলোঁ ইহঁতে কৈছে আমি আহি পালোঁ তই জল্দি জল্দি তাৰপিছত মই পূৰা জল্দি জল্দি আহি গ'লোঁ আহি কিনে মানুহ চানুহ নাই মই বোলো কি হ'ল মোৰ লগত প্ৰেংকে হৈ গ'ল নেকি মাজতে প্ৰেংক কৰিছিল না ফোন কৰি কিনে দৰা চাবলৈ গৈছে কি দৰা বিচাৰিছে তোমাক ভাল লাগিছে বুলি কৈ কিনে যে গৈছিল মই আছোঁ তেনেকৈ প্ৰেংকে কৰি দিলে নেকি মোৰ লগত আহিলোঁ মানে এনেকে চকুৰে চাই আছে অকণমান শিকি যাব আৰু তোৰ জিভাৰ পানী পৰি পৰি শুনছো শুনছা শুনছো তো এতিয়া আমি পনীৰ পিজ্জা অৰ্ডাৰ কৰিছোঁ তো তোমাৰ মানে ছাডেনলি কৰা প্লেনটো কেনেকুৱা লাগিল মাষ্ট লাগিছে মাষ্ট লক্ষী কেনেকুৱা লাগিছে মইতো বঢ়িয়া লাগিছে তুমি বা উঠি পিজ্জা খাব আহিছোঁ তোমাৰ তো এতিয়া আমি খাই লওঁ ভিডিঅ'টোৰ মাজতে মই আপোনালোকক স্কিনৰ কাৰণে ভাল কেইটামান ফেচ পেকৰ কথা ক'ব লৈছোঁ সেই ফেচ পেক কেইটা হৈছে এইকেইটা হৈছে ষ্টেমিঅ' ব্ৰেণ্ডৰ আৰু ইয়াত আছে চেণ্ডেলউড পাউডাৰ মুলতানী মিট্টি ৰ'জ পেটেল পাউডাৰ আৰু অৰেঞ্জ পিল পাউডাৰ এইকেইটা পাউডাৰ ফৰ্মত থাকে একেবাৰে পিয়'ৰ এণ্ড নেচাৰেল হয় আৰু স্কিনৰ কাৰণে বহুত ভাল হয় ইয়াত কোনো আৰ্টিফিচিয়েল কালাৰ এড কৰা নাথাকে আৰু কোনো ফ্ৰেগ্ৰেন্স নাথাকে একেবাৰে নেচাৰেল হয় আৰু কেনেকৈ ইউজ কৰিব লাগে ইয়াত লিখা থাকে এইকেইটা আপোনালোকে 1 স্পুনকৈ ল'ব আৰু তাত অকণমান পানী মিক্স কৰি পেলাই এটা ফাইন পেষ্ট বনাই ল'ব তাৰপিছত গোটেই মুখখনতে এপ্লাই কৰিব তাৰপিছত 10-15 মিনিটমান ৰৈ দিব তাৰপিছত আপোনালোকে গোটেই মুখখন ভালদৰে ৱাছ কৰি পেলাই আপোনালোকে যি মইশ্চাৰাইজাৰ ইউজ কৰে সেই আপোনালোকে মুখত লগাই ল'ব আৰু এইকেইটা বহুত ভাল হয় স্কিনৰ কাৰণে মানে কাৰোবাৰ মুখত যদি ধৰি লওক একনে থাকে বা অ'পেন প'ৰ্ছ থাকে তেতিয়া মানে এইকেইটা প্ৰডাক্ট ইউজ কৰাৰ পাছত সেই গোটেইখিনি আপোনালোকৰ লাহে লাহে ঠিক হ'ব তো আপোনালোকে ইউজ কৰি চাব পাৰে এই গোটেইকেইটা এমাজন আৰু ফ্লিপকাৰ্টত এভেইলেবল থাকে তো মই ডেছক্ৰিপশ্যনত ইয়াৰে লিংক এটা দি দিম আপোনালোকে তাত গৈ পেলাই কিনিব পাৰিব এই গোটেইকেইটা ভাল হয় আপোনালোকক মই দেখাই দিছোঁ বাৰু কেনেকুৱা এইকেইটা এনেকুৱা পাউডাৰ ফৰ্মত থাকিব এনেকুৱা গোটেইকেইটাৰ পৰাই 1 স্পুন নল'ব মানে যিদিনা যোনটো ইউজ কৰে সিদিনা ইয়াৰে পৰা ধৰি লওক আপোনালোকে আজি এইটো ইউজ কৰিব তো ইয়াৰে পৰা 1 স্পুন ল'ব আৰু অকণমান পানী তাত মিক্স কৰি পেলাই এটা ফাইন পেষ্ট বনাব তাৰপিছত ফেচ পেক আপোনালোকে যেনেকৈ ইউজ কৰে তেনেকৈ গোটেই মুখখনতে এপ্লাই কৰিব তাৰপিছত 10-15 মিনিট পাছত গোটেই মুখখন ভালদৰে ধুই পেলাব
তো আপোনালোকে যদি এইকেইটা কিনিব বিচাৰে তো মই ডেছক্ৰিপশ্যনত ইয়াৰে লিংক এটা দি দিম, আপোনালোকে তাত গৈ কিনি ল'ব পাৰিব। পিজ্জাটো বহুত টেষ্টি আছিল, চ' আমি গোটেইকেইটাই খোৱাত ব্যস্ত হৈ গৈছোঁ। আপোনালোকে মানে ভিডিঅ'টো চাই থাকক শেষলৈকে। পুৰা খোৱাত ব্যস্ত। শেষত এতিয়া আমি খাব নোৱাৰা হৈছোঁ। ৰেষ্ট লৈছা নেকি? ৰেষ্ট লৈছা? ৰেষ্ট লৈছা? অলপমান খালে পাৰিছোঁ, মুখত আছে। তোমাৰ ফিনিছ? খোৱাত ভাল নাই, খোৱাত ভাল নহয়, খাই দিছোঁ। আৰু কিবা ক'বা? সিহঁতে ফটো উঠি আছে। তো গাইজ এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল নে কি? খাই কেনে লাগিল সকলোৰে? খাই কেনে লাগিল? একদম মস্ত মাষ্ট না? তো তোৰ ভাল লাগছে না? মেইনলি মানে আমাৰ বাৰ্থডে ভাল লাগিছে। ভাল লাগতা है, बहुत ভাল লাগতা है, अच्छा लगता है। তো এতিয়া আমি ক'ত যাম? তো গাইজ এতিয়া আমি বিশালত আহিছোঁ, মানে মলত আহিছোঁ। এতিয়া কিবা কিবি মানে আমি শ্বপিং কৰিব লগা আছে। আৰু ফাৰ্ষ্ট আমি মানে কালিতো কেক কটা নহ'ল ন, তুমি কৈ দিয়া। কালিতো কেক কটা নহ'ল, কালি মানে আজি কেক কটা নহ'ল, গতিকে উপায় নাই, আজি পেষ্ট্ৰি লৈ কাজু কাটিব দিম। তো তাইৰ কাৰণে সেইটো ছাৰপ্ৰাইজ। কেক বনাম বুলিও মানে হোৱাইট ক্ৰীমৰ কাৰণে কেক বনোৱা নহ'ল, তো আমি মানে পেষ্ট্ৰিৰে কামটো চলাই দিলোঁ। মানে পেষ্ট্ৰি লৈ আনিছোঁ চুনু আৰু মই, তাই গম নোপোৱাকৈয়ে। আৰু এতিয়া মানে বিশালৰ আগত আমি এনেদৰে গাড়ীৰ ওপৰতে এনেকৈ মানে কেক কাটিব লৈছোঁ, মানে কাজুই কাটিব। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু মানে দোকানখনত মানে ফুল কেকটো নাছিল, এনেকৈ পেষ্ট্ৰি আছিল, তো আমি পেষ্ট্ৰিয়ে লৈ আনিছোঁ। আৰু হেল্ল' গাইজ, তো আমাৰ পাৰ্টি কৰা হৈ গ'ল। আৰু আমি মানে মলত গৈছিলোঁ কিবা শ্বপিং কৰিম বুলি, তো মানে চব বন্ধ কৰি দিলে। আমাৰ বেড লাক, মানে বেডলাক নাছিলে, আমাৰ টাইমটো অলপ বেয়া হ'ল। মানে কিন্তু এটা কাম হ'ল আৰু, মানে কাজুৰ কেকটো আমি তাত কাটিলোঁ। সেইখিনি ভিডিঅ'ত আমি কভাৰ কৰিছোঁ, আপোনালোকক দেখাব পাৰিম সেইখিনি। তো মোৰ ফালৰ গিফ্টটোতো মই তাইক ঘৰতে দি দিছোঁ। আৰু মোৰ ফালৰ গিফ্টটো তাই পেণ্ডিং আছে, তাই ল'ব। ক'ত পেণ্ডিং আছে? তুমি চোন নহয়, মই গিফ্ট দিছোঁ, কিন্তু তাইৰ বস্তু লোৱা হোৱা নাই। মানে তেওঁ দি দিছে আৰু যি লোৱা ল'বি, তো তাই লোৱা হোৱা নাই আৰু সেইটোৱে। তো এতিয়া সেইটো কাজু
এইটো মা গাইজ এতিয়া আমি ঘৰ আহি পালোঁ আৰু আজিৰ ব্লগটো ইয়াতে সামৰোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু প্ৰথমবাৰৰ বাবে যদি আমাৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটোও প্ৰেছ কৰি দিব তো আজিলৈ বাই।